সীমান্ত তোমার কাম নাই জাতি আজি রাজপথ খরবা তোমার কাম নাই জাতি আজি রাজপথ সীমান্ত তোমার কাম নাই জাতি আজি রাজপথ খরবা তোমার কাম নাই নরেন্দ্র মোদী অমিত শাহর দাদাগিরি গুন্ডামি বন্ধ করক নরেন্দ্র মোদী অমিত শাহর দাদাগিরি গুন্ডামি বন্ধ করক ধন্যবাদ আমি এনেকুৱা হ'ব পাৰে পাব্লিক শান্তি শৃংখলা ব্যাহত কৰিব পাৰে তাৰোপৰি যি কাৰ্যসূচীৰ জৰিয়তে কিছুমান প্ৰস্তুতি বিতৰণ কৰিব বা হাইৱে ক্ষেত্ৰত বা ৰাষ্ট্ৰীয় ক্ষেত্ৰত বা ষ্টেট হাইৱে এনেকুৱা এনেকুৱা অৱস্থা কাৰ্যসূচী হ'ব পাৰে যিটো ইতিমধ্যে গুৱাহাটী হাইকোৰ্টে কৰা গৈছে আপুনি ভালকৈ জানিব ছাৰ মই ইয়াৰ জৰিয়তে আপোনাক অনুৰোধ জনাইছোঁ ছাৰ এই সকাল সকাত্মক সকাল কাৰ্যসূচীটো নিশ্চয় কৰিবলৈ কাৰণ এই কাৰ্যসূচীটো নিশ্চয় নকৰে ছাৰ পাব্লিক শান্তি শৃংখলা ব্যাহত হোৱা আৰু ৰাজহুৱা সম্পত্তি আজি হৰতালটো আপুনি ওলাইছিলে 6টাৰ পৰা 6টালৈ ছটাৰ পৰা এতিয়া কেতিয়া কৰিলে 1:15লৈকে কিবা দোকান কিছুমান ফ'ৰ্চফুলি বন্ধ কৰা ফ'ৰ্চফুলি কোনোবাই কৰিছে নেকি আপুনিতো মোক লগ পাইছিল আপোনাক মই দেখা নাছিল 2-3টা ল'ৰাক আমি মোকতো লগ পাইছিল মইতো ইয়াতে আছো টাউনখনতে আছো ক'ৰবাত এটা শব্দ কাৰোবাক কৈছিল আপুনি কোৱা নাই ছাৰ এটা শব্দটো কোৱা নাই হয় জানো ছাৰ এই এখন এইটো বন্ধটো মানে ভিডিঅ' কৰিবলৈ ৰিকুৱেষ্ট নাই এখন ছাৰ লাভ কৰি এখন নটিছ জাৰি দিছোঁ ছাৰ মই এখন ছাৰ আপোনালোকে ৰেকৰ্ডিং কৰি লৈছো ৰেকৰ্ডিং কৰি লৈছো ন তেতিয়ালৈ হৈ গ'ল নহয় আপোনালোকেতো ৰেকৰ্ডিঙে কৰি লৈছে ন আপোনালোকে ফৰ্মেলি কৰিছেতো হয় আৰু SDC আছে হয়নে নহয় হা ঠিক আছে হৈ গ'ল যাম দেই ফৰ্মেলি যদি ভিডিঅ' কৰি লৈছে আৰু কি লাগে হয় নে ভিডিঅ' চিডিঅ' নকৰিলে মইতো ৰিচিভ কৰি দিয়াতো এইটো কি আপত্তি আছে হয় নে নহয় কি আছে কিন্তু আপোনাৰ ভিডিঅ' কৰি লৈছে SDC আহিছে কি লাগে হয় নে নহয় ঠিক আছে মই এই ভিডিঅ'টো বনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এটা কথা জনাবলৈ এই ভিডিঅ'টো বনালোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰ দিনটোত আমাৰ অসমৰ ৰাইজৰ দলৰ সৰ্ব অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হাইলাকান্দি জিলাৰ জাহিৰুদ্দিন লস্কৰ ডাঙৰীয়াক আজি আপোনালোকৰ পুলিচে গ্ৰেপ্তাৰ কৰিছে এতিয়া আটক কৰি ৰাখিছে থানাৰ মাজত লালা থানাই তেওঁক এতিয়া আটক কৰি ৰাখিছে ইতিমধ্যে তিনিচুকীয়া জিলাৰ পৰা আমাৰ তিনিচুকীয়া জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক মৰাণ ডাঙৰীয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে পুলিচে লৈ গৈছে উমানন্দ মৰাণক ইতিমধ্যে পুলিচে লৈ গৈছে ধুবুৰী জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ৰায়ক পুলিচে আৰু তেখেতৰ সংগীসকলক ইতিমধ্যে পুলিচে লৈ গুচি গৈছে কা আন্দোলনটো আৰম্ভ হৈ পোৱা নাই আপোনালোকৰ এই অত্যাচাৰ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত সঁচাকৈ আপুনি গণতান্ত্ৰিক গোটেই পৰিৱেশটো শেষ কৰি পেলাব খুজিছে নেকি সঁচাকৈ আপুনি বিধানসভাত